প্ৰমোদ বড়ো বা ইউপিপিএল দলে আজিৰ দিনত ক'বলৈ সাহস নাই বা কোৱা নাই। তাৰমানে জিৰ' ইউপিপিএল জিৰ'। কিন্তু আজিৰ দিনলৈকে ইউপিপিএলে ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি। আজিৰ দিনত সাহস নাই ইউপিপিএলত আৰু মিত্ৰতা হ'ব লাগে। এইবিলাক দায়িত্ব আপচি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু খাম্পাই দায়িত্ব লৈছিল, কিন্তু সিহঁতে পৰা নাই আজিলৈকে। এইটোৱে কমেও 25টাৰ তলত আমি নাপায় আৰু ইউপিপিএল হিচাপেতো আজি শেষ। বিপিএফ দলৰ উদ্যোগত এই ফানবাৰী প্ৰাইমাৰীত আমাৰ বিপিএফ দলৰ কৰ্মী তথা ৰাইজসকলক লৈ পেলাই আমাৰ এটা মিটিং হ'ল আৰু এইখিনি ৰাইজৰ যিটো প্ৰেজেঞ্চ বা যিখিনি সহযোগ খুব ভাল বিপিএফ পালে আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাৰ বিপিএফক আজি সমৰ্থন কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে। আৰু আমি গুমা ব্লক হিচাপে আমাৰ আগতো জিকিছোঁ, মাজত আমি কালি একবাৰ হাৰিছিলোঁ, এইবাৰো আমি জিকিম। গুমা ব্লক হিচাপে আমাৰ বিপিএফ দলটো খুব ভাল, ষ্ট্ৰং কথাটোৱে। আৰু এণ্টায়াৰ BTCত আপুনি চাব গ'লে আমি কমেও 25টাৰ তলত আমি নাপায় আৰু ইউপিপিএল হিচাপেতো আজি শেষ। আৰু আমি আজি বেলেগ কথা পতা নাই। সব মিটিঙত যেতিয়া চৰকাৰ আহিব বিপিএফে চৰকাৰ অহাৰ পিছত কি কাম কৰিব, এইবিলাক কথাটোহে আমি ৰাইজৰ ওচৰত প্ৰচাৰ কৰি আছোঁ। বেলেগ কথা পতা নাই আমি। সব মিটিঙত সেইটোৱে, যেনিবা আমি চৰকাৰ অহাৰ পিছত মাটিৰ পাট্টা দিয়াৰ কথা আৰু য়াং জেনেৰেশ্যনৰ কাৰণে আমি কি কৰিম আৰু আত্মসহায়ক গোটৰ কাৰণে আমি কেনেকুৱা পইচা দিম বা গৰীব শ্ৰেণীৰ যিসকলে লেবাৰ কাম কৰি পেলাই খায় সেইবিলাকৰ কাৰণে আমি কি দিম, এইবিলাক কথাটো লৈহে আমি প্ৰচাৰ কৰি আছোঁ, বেলেগ নাই দেই। BTC নিৰ্বাচনটো আজি ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছোঁ। মুঠতে গভৰ্ণমেণ্ট নটিফিকেশ্যন এনেকুৱা অহা নাই কেতিয়া হয়, মুঠতে ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছোঁ। কথাটোৱে এফচুৰ উদ্যোগত দেখা গৈছে যে ইউপিপিএল আৰু BPF একত্ৰীকৰণৰ এটা কথা আলোচনা হৈছিল। কালি প্ৰমোদ বড়ো আৰু খাম্পা বৰগোহাঁয়ে কৈছে যে আপুনি সেই মিত্ৰতা বা একত্ৰীকৰণ বিচৰা নাই বুলি কৈছে। নাই দায়িত্বটো খাম্পা আৰু আপচি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী লৈছিল। প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একটা টেবুলত বহাই দিব লাগে আৰু মিত্ৰতা হ'ব লাগে, এইবিলাক দায়িত্ব আপচি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু খাম্পাই দায়িত্ব লৈছিল, কিন্তু সিহঁতে পৰা নাই আজিলৈকে। এইটোৱে কাৰো লগত আমি আলোচনা হোৱা নাই, মিত্ৰতাও নকৰিব। আৰু আপোনালোকে আজি চাওক, বিপিএফে অকলে নিৰ্বাচন খেলিব বুলি কেতিয়াৰ পৰাই এনাউন্স কৰি আহিছে। বিজেপিও সেইদিনা বিজেপিৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াই আমি কাৰো লগত মিত্ৰতা নকৰিব, বিজেপিয়ে 40টা সমষ্টিত মানে খেলিব বুলি কাৰো লগত মিত্ৰতা নকৰি পেলাই বিজেপিও কৈছে। কিন্তু আজিৰ দিনলৈকে ইউপিপিএলে ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি। আজিৰ দিনত সাহস নাই ইউপিপিএলত, কিন্তু বিজেপিয়ে কৈ ল'লে আমি অকলে নিৰ্বাচন খেলিম বুলি। BPFও কৈছে অকলে নিৰ্বাচন খেলিব, কংগ্ৰেছো কৈছে অকলে নিৰ্বাচন খেলিব, কিন্তু প্ৰমোদ বড়ো বা ইউপিপিএল দলে আজিৰ দিনত ক'বলৈ সাহস নাই বা কোৱা নাই। তাৰমানে জিৰ' ইউপিপিএল জিৰ'। এইকাৰণে ইহঁতে বিজেপিৰ লগত মিত্ৰতা কৰিব পাৰে নেকি সেইটো চেষ্টা কৰি আছে, কিন্তু অলৰেডি এনাউন্স আজি চুপচাপ ইউপিপিএল। পৰ্বতঝৰাত এটা সমস্যা হৈছে, কিছুদিন আগতে যিবিলাক চাহ বাগান আছিল, ৰবাৰ বাগান আছিল, সেইবোৰ উচ্ছেদ কৰাৰ কাৰণে জাননী জাৰি কৰিছে। এইবিলাক কমন কথা, এই ফেৰেংগাৰ কথা, এইবিলাক প্ৰমোদৰ কথা। ইহঁতে BTCত শান্তি আনিছে বুলি কৈছে, এইবিলাক উচ্ছেদ জাননী দিয়াটো কিবা শান্তিৰ কথা আহে নেকি? আজি ক'ত উচ্ছেদ কৰিব লাগে সেইটোহে নটিচ দি আছে, কৰি আছে ইহঁতে। কেনেকে শান্তি হ'ব? BPFে ক্ষমতাত আহিব দেই।